মই দীপানিতাই স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে পোনপ্ৰথম আজি হৈছে সৰস্বতী পূজা পোনপ্ৰথমে মই আপোনালোকক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ বাকি আজি সৰস্বতী পূজা বুলি সৰু সৰু কণ ল'ৰা ছোৱালী কেইটামানক অকমান পায়স খিচিৰি খুৱাওঁ বুলি ভাবিছোঁ আৰু মানে কি হৈছে লগতে আলহীও আহিম বুলি ফোন কৰিলে অকস্মাত মানে আহিম বুলি ফোন কৰিলে গতিকে প্ল্যানটো এনেকৈ থাকিল তেওঁলোককো খিচিৰি চিচিৰি খুৱাম আৰু বাকি চাই থাকিব আপোনালোকে ভিডিঅ'টো কোন আলহী আহিছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব তেওঁলোকক দেখাবলৈ যদি ওলাব বিচাৰে তেনেহলে নিশ্চয় মই দেখাম আৰু বেছি ধৰক ফোৰ্স কৰি থাকিবলৈ বেয়া লাগে নহয় জানো আৰু বহুতে ক্যামেৰা কমফৰ্টেবল নহয় হেবাবে গতিকে মই দেখাব চেষ্টা কৰিম যিমানখিনি পাৰো বাকি এতিয়া মানে কি হৈছে সৰস্বতী পূজাৰ যেটো মই পায়স হেতু খেজুৰৰ গুৰৰ পৰা বনাম বুলি ভাবিছো সেই ৰেচিপিটো আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব আৰু মানে এখেতৰ সৰস্বতী পূজা যদি অফিস খোলা আছে এখেতক মানে ভাত অকন বনাই খুৱাই পঠিয়াই লওঁ বাকি মই খেজুৰৰ গুৰৰ পায়সটো কেনেকৈ বনাম আপোনালোকে চাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে বাকি পাছত লগ পাম ভিডিঅ'টো চাই থাকিব তেনেহলে মই ক্ষীৰৰ বাবে লৈ লৈছো এইখিনি কুনকুনি জহা চাউল ধুই লৈছো এফালে লৈ লৈছো অকমান বাটাৰ এফালে কিশমিশখিনি অকমান তিয়াই ৰাখিছো এফালে লৈছো অলপ কাজু মাজেৰে দুফাল কৰি লৈছো আৰু এটো লৈছো 1 লিটাৰ আমুল তাজা আৰু এফালে লৈছো অকমান ক্ৰীম আৰু এখিনি লৈছো খেজুৰৰ গুৰ বাকি গুটে উপকৰণখিনি আপোনালোকক মই দেখাই ললো বাকি কেনেকৈ মই ক্ষীৰটো বনাও আপোনালোকে ভিডিঅ'টো চাই থাকক কেৰাহীখন গৰম হোৱাৰ লগে লগে আমি তাত দিছো 1.5 চামুচ মান বাটাৰ আৰু যেতিয়া বাটাৰখিনি মেল্ট হৈ আহিলে তাতে মই চাউল কেটা দি দিছো আৰু সেইকেটা ধুনিয়াকৈ লৰাই চাউল কেটা কুচ খাই যোৱালৈকে ভাজি থাকিম গেছৰ ফ্লেমটো এখিনি সময়ত অকমান কম কৰি ৰাখিব কাৰণ বাটাৰটো জ্বলি গলে বেয়া লাগে হেবাবে আৰু যেতিয়া চাউলটো কুচ খাই আহিলে আমি তাতে এতিয়া দি দিলো গাখীৰখিনি আৰু গাখীৰখিনি দি গুটেইখিনি এবাৰ ভালকে মিক্স কৰি লম আৰু মানে ক্ষীৰত পাকটোৱে মেন আৰু একেৰাহে লৰাই থাকিলে ক্ষীৰটো ভাল হয় আৰু এনেকৈ লৰাই যেতিয়া আমাৰ চাউলটো সিজি আহিব আমি এবাৰ চেক কৰি চাম এয়া সব ধুনিয়াকৈ চাউলটো সিজি আহিছে ভাগি গৈছে ভালকে আৰু এইখিনি সময়তে আমি দি দিছো কাজু কেইটা আৰু এতিয়া তাতে দি দিম কিশমিশ কেইটা তিয়াই ৰাখিছিলো মই আৰু এতিয়া দি দিম খেজুৰৰ গুৰ আৰু আপোনালোকে যদি খেজুৰৰ গুৰ দিয়ে খেজুৰৰ গুৰ দিব পাৰে আৰু যদি চেনি ব্যৱহাৰ কৰো বুলি ভাবে তেতিয়া চেনি ব্যৱহাৰ কৰিব পাৰে এনেকৈ দি গুটেইখিনি আকৌ লৰাই লম আৰু চাউলটো সিজা পিছত সদায় মিঠাটো দিব লাগে নহলে চাউলটো পটককে নিহিজে আৰু এতিয়া ইয়াতে দি দিম 1 চামুচ ক্ৰীম 1 চামুচ ক্ৰীম দি দিলো তেতিয়া অকমান বেছি ডাঠ হৈ পৰে আৰু ক্ৰীমি টেক্সচাৰ এটা আহে আৰু একেবাৰে গেছৰ ফ্লেমটো অফ কৰি তাতে দি দিলো অকমান কেশৰ বাকি ৰেডি হৈ গল আমাৰ ৰেডি হৈ গল আপোনালোকক দেখুৱাবলৈ পাহৰিছিলো একেবাৰে হেখত কেশৰ কেইটামান দি দিছো কেশৰটো বহুত হেলথৰ কাৰণে ভালো আৰু কালাৰটো বহুত ধুনিয়া কৰে বাকি আমাৰ খেজুৰৰ গুৰৰ পায়সটো ৰেডি হৈ গল এতিয়া মই বনাই আছো ইয়াত খিচিৰি এয়া চাওক প্ৰায় 24-25 জন মানুহৰ কাৰণে বনাইছো গতিকে এনেকুৱা টৌ এটাই পাতি দিছো আৰু এফালে ক্ষীৰ বনি আছে এফালে বাকি বনাই আছো আপোনালোক পিছত লগ পাম আৰু এখন মিক্স ভাজিও বনাম লাবৰা ইয়াত আলু বিন বন্ধাকবি গাজৰ তাৰসতে কেঁচা মটৰ আলু এনেকে দি লৈছো এখন হ'ব এখন মিক্স ভাজি বাকি একেবাৰে হেখত পিছত দেখাম বাৰু কি মই বনাইছিলো বাকি মোৰ অকনমানি ভকত কেজন পালে হেল্ল হ্যাপি সৰস্বতী পূজা বাকি 3 গৰাক পালেহি আৰু দুজন মান আহিবলৈ আছে বাকি আপোনালোক পিছত দেখাম বাৰু গল খিচিৰি এফালে মিক্স ভেজ
বুনিয়া ভুজিয়া আৰু এইফালে ক্ষীৰ। এয়াই হৈছে আমাৰ সৰস্বতী পূজাৰ স্পেচিয়েল। ভাল হৈছেনে? হৈছে কুণাল, টেষ্টি হৈছে? খোৱা চুনু এইফালে কেনেকুৱা হৈছে? ভাল হৈছে? খোৱা। একদম ফাইন। দেখুৱাইছিলোঁ আলহী গ'ল। আলহী মানে গোটেই ঘৰৰে হয় সেইখিনি। মোৰ জোনাইৰ পৰা আহিছিল আৰু সৰু দাদা আৰু বৌ থাকি গ'ল। বাকী জোনাই ডাঙৰ দাদাহঁতৰ পৰিয়ালটো আৰু দেউতা গুচি গ'ল আৰু সৰু দাদাহঁত থাকিব। তেওঁলোক ধুবুৰীত থাকে, আপোনালোকে গম পায়। আৰু মই এটা ভিডিঅ'ত দেখাইছিলোঁ, মই যদি আপোনালোকে চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বাকী এতিয়া মোৰ অকণ আৰু কেইগৰাকীমান আহিছে, দেখাই দিছোঁ তেওঁলোকক। এয়া কেনেকুৱা লাগিলে আজি সৰস্বতী পূজাত? কি খালা? ৱাও, দেখিছে আজিকালি ইমান ধুনীয়াকৈ। আগতে আমি পায়স আৰু খিচিৰি খাই থাকিলোঁ আৰু আজিকালি গোটেই চাওমিন টাওমিন ন? মজা লাগিলে ন? ইমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে। এফালৰ পৰা নামকেইটা কৈ দিয়া তোমালোকৰ। My name is Jasmine Deori. Namaskar, my name is Samantha Brown. Namaskar, my name is Judika Deori. Namaskar, my name is Riya Sunua. Namaskar, my name is Sweetie Sunua. বাকী সেয়াই, বাকী মই ইহঁতৰ লগত কথা পাতোঁ আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন এটি ভিডিঅ' সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ। মাহিৰ ভিডিঅ'খিনি চাই বহুত ভাল লাগে আৰু আমি প্ৰায় চাই থাকোঁ আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব। থেংক ইউ। আপোনালোকে চাব আৰু ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব।